লাইলিং লোকে মেখেলা কেনেকৈ চিলাই কৰে সেইটো দেখুৱাৰ কাৰণে আজি ভিডিঅ'টো কৰিছোঁ। প্ৰথমে লাইলিং 2 পিচ মেখেলা হিচাপত কাটি লৈছোঁ। তাৰপিছত মেখেলাৰ ফুলখিনি ওপৰত ৰাখি লাইলিং পিচ ধুনীয়াকৈ দি মাত্ৰ চাইডখিনি চিলাই দিম। চাইডখিনি চিলাই ল'লোঁ মই। তাৰপিছত উল্টা কৰি দি এৰে চাইডটো চিলাই ল'ম। আৰু এই তলৰখিনি ধুনীয়াকৈ চিলোৱা হৈ গ'ল। এতিয়া ওপৰৰখিনি ধুনীয়াকৈ অলপ মতকৈ চিলাই দিম। আৰু এতিয়া দখন লগ লগাই মই চাইড দুটা চিলাই ল'ম। আৰু এতিয়া মাত্ৰ ওপৰৰখিনিয়ে বাকী ৰৈছিল, তাতেও এখিনি সৰু কৰি কচ দি মাত্ৰ এখিনি চিলাই ল'ম। সেয়ে সহজ, বেছি টান বস্তু নহয় মেখেলা চিলোৱাৰ কাৰণে, কিন্তু এনেই আৰু দেখলোঁ আপোনালোকক। কিছুমানে নাজানিবও পাৰে, এনে অলপমান যদি দেখোঁতে মোৰ হৈছে, আপোনালোকে যদি বুজি পাইছে চিলাব এনেকৈ।